চবেই নিজৰ ৰংগপতিৰ বিষয়ে কৈ থাকে এই সৰুখিনিৰ বিষয়ে আপুনি কিবা এটা কওক। প্ৰথম কথা হৈছে এই জেনেৰেশ্যনটো আমাৰ জেনেৰেশ্যনৰ মানুহ এটাৰ প্ৰতি তেওঁলোকে আকৰ্ষিত হোৱাটো আমাৰ কাৰণে ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্ট হৈছে তেওঁলোকে ক'ৰবাতটো কানেক্টিং পইণ্ট এটা আমি পাইছোঁ। কানেক্টিং পইণ্টটো এইটো যে সৰু ল'ৰা ছোৱালীয়ে ফেশ্বনেবল কথা ক'ব নালাগে, ষ্টাইল মাৰি কথা ক'ব নালাগে, ফেক কৰি কথা ক'ব নালাগে। তেওঁলোকৰ কথা হৈছে যে যেতিয়া ইকুইভেলেণ্ট লেভেলৰ চিনেমাখন পায়, একেধৰণৰ চিনেমাখন পায় আৰু সেই চিনেমাখনত যেতিয়া নেশ্যনেল লেভেলৰ বন্ধ কৰি দুপৰীয়া ভাতকেইটা খাবহে দুপৰীয়া কিনো খাব? হয়তো 1 বাজিলেই দেখোন। বাজিবই সময়তো তোৰ গানৰ কথা ভাবি বহি থাকে। পিছে মহাশয়ে কিবা চিন্তা চৰ্চা কৰিলে নে? মানে ভৱিষ্যতে কি কৰিব, কি কৰি টকা উপাৰ্জন কৰিব, এইবোৰৰ কিবা চিন্তা কৰিলে নে গীটাৰখন বুকুত খাবতি গোটেই জীৱনটো পাৰ কৰিম বুলি ভাবিছে? অৱশ্যে গীটাৰ সলনি টোকাই লোৱাই ভাল হ'ব নেকি? কাৰণ ভিক্ষাৰী ঘূৰে গীটাৰ বজাই গান গালে ভাল লাগে, কিন্তু আনে ভিক্ষাও নিদিয়ে। ভিক্ষা কিয় খুজিম? ভিক্ষা খুজি মোৰ গানবোৰক অপমান নকৰোঁ। যাতে কিবা এটা কৰ, পইচা উপাৰ্জন কৰ, এই বুঢ়া হাড়কেইটাক অলপ দয়া কৰ। কেনেকৈ টকা থাকিব? ইয়াৰ দৰে এটা শুই থাকিবলগীয়া হোৱা নাই জানো? লগৰবোৰে সোধে বাপেৰে কি কৰে? গেলামালৰ দোকানী। ককাইৰে কি কৰে? এটা ৰাম বেকা। আৰু ভনীয়েৰে কি কৰে? বেমাৰী। ঘৰতে থাকে। মান ইজ্জত চব চাফা হৈ যায় মোৰ। মান ইজ্জত আমাৰো চাফা হয় ভাইটি। যেতিয়া মোক মোৰ লগৰবোৰে সোধে তোৰ ভাইৰে সদায় সদায় কোন ছোৱালীৰ গাড়ীৰ হেণ্ডিমেন হৈ যায়? ৰীতা হৈছে ৰীতা। বহুত ধনী ঘৰৰ ছোৱালী হয় তাই। আৰে তামাম গাড়ী চলা। আৰে মোকতো তাই সদায় লগত লৈয়ে যায়। মই শুনা মতে আকৌ যে এবছৰমান আগতে তাইৰ এটা বগা মৰম লগা কুকুৰ আছিল। কেইদিনমান আগতে কুকুৰটো মৰিল। সেই খালী ঠাইখিনি তোক লৈ পূৰণ কৰা নাইতো। কি? চা ভাইটি, মানিছোঁ দেউতাই মোৰ কাৰণে বহুত কষ্ট পাইছে, কিন্তু তোক লৈ দেউতাৰ বহুত আশা উঠিল। আৰ্থিক সামৰ্থ্য নাই তথাপিও পঢ়ুৱাইছে, উচ্চ শিক্ষিত হ'বলৈ পঢ়ুৱাইছে। কাৰোবাৰ গাড়ী হেণ্ডিমেন বা পোহনীয়া হ'বলৈ নহয়। তাক বুজাই দে ভণ্টি, সুদা পকেট লৈ বেলেগক ইমান বেছি নীতি শিক্ষা দিব নাপায়। আৰু এটা কথা তই নিজেও ভালদৰে বুজি ল ভাইটি, আজি নীতি শিক্ষাই দিছোঁ, কাইলৈ কাৰোবাৰ পোহনীয়া বা হেণ্ডিমেন হোৱা দেখিলে দুটা কামতলীয়া স্বৰ সোধাই উচিত শিক্ষাও দি থৈ আহিম। যাৰ জেপ খালি তাৰ খঙো বেছি আৰু হাতৰ জোৰো বেছি। প্ৰমাণ চোৱাৰ ভুলটো যাতে নকৰ। কি যে ফালতু লেকচাৰ যে। ঐটা কোৱা। আৰু যদি হৈ যায় তেতিয়া তই প্ৰথমতে কোনটো গান শুনাবি? জানো এইবোৰ কথা ভাবি কোনোদিন গান লিখাই নাই নহয়। অৱশ্যে যদি কেতিয়াবা কোনোবা ছোৱালীয়ে মোক বা মোৰ গানত মৰম দিয়ে, মই কিন্তু তাইক উত্তৰটো গানেৰে দিম। কি গাবি? গাম আৰু অলপতো গাই শুনে। বৰ কামোৰ দে তহঁত দুটা। এইটো ফ্ৰেছ বঢ়িয়া। খোৱাটো কিন্তু বৰ ভয় খাইছে জানোনে? আগতে এইবিলাক খাদ্য লোৱা দেখিছোঁ, কিন্তু আজি আৰু মুডটো অলপ বেলেগ আছে। তাকেই মোৰটো বেলেগ আছে। মোৰ চকুৰ আগত দেউতাক ঘূৰা ঘূৰিকৈ পিটি থাকিব, মই কি এইবোৰ চাই থাকিম নেকি? টেনশ্যনতে দোকানখন বন্ধ কৰিবলৈ পাহৰিলোঁ। তুমি যোৱা দেউতা, দোকানখন মই বন্ধ কৰি দিছোঁ। খুলিবলৈ নিশিকিলে যেতিয়া বন্ধও কৰিব নালাগে। এনেও আৰু বিপুল দাই মাছ খোৱাৰ দোকান এখন হিচাপ লিখাৰ কামত সোমাইছে। আৰু এই ৰোহন পৰাগ যে সি তোৰ গানবোৰ নিজৰ নামত বজাই এতিয়া বহুত কেইটা বাট পালে জানো। এতিয়া মিটিঙে গামোচালৈ ফুৰিছে। আৰু এই পাঠকৰ ছোৱালীজনী যে তাইও বিয়া হৈ গ'ল নহয় ধুমধামেৰে। মাকে হেনো বুজি পালে আৰু মানিও ল'লে। আৰু বিয়া তাই কি খবৰ? কাইলৈ তাইৰ বিয়া।
পাছতে চিঠি পাতি থৈ গৈছে। পাছতে কৈছে তাই চকুৰ তাতে তোৰ মানে উভতাই পাইছে। কিন্তু তই ক'ত আছ সেই খবৰটো তাইক দিয়া নাছিল। ঘৰে বোলে বহুত বুজাই পৰাহে তাইক বিয়াৰ কাৰণে মান্তি কৰাইছে। এই সিহঁতৰ গাঁৱৰ ঠিকনাটো আছে নেকি তাই বিয়াৰ চিঠিখনত? আছে, কিয় সুধিলি? মই এবাৰ বিয়াখনলৈ যাওঁ, তাইক কইনাৰ সাজত চাবলৈ মোৰ বৰ মন গৈছে। হিৰো এটা থাকে বা ইণ্টাৰনেশ্যনেল লেভেলৰ হিৰো থাকে, আমাৰ এটা ৰিজনেল লেভেলৰ হিৰো মই কাম কৰি আছিলোঁ। তেওঁলোকে এই তিনিটা হিৰোৰ মাজত তেওঁলোকৰ বাছনিত উত্তীৰ্ণ হ'লোঁ মই এইকাৰণে, কাৰণ মই অসমীয়া। গতিকে দিছ ইজ দি অৰিজিনেল ৰিজনেল চেণ্টিমেণ্ট। মানুহৰ নিজৰ ভাষাটো যিটো তেওঁলোকে বুজি পায়। মুনবৰাই ডাইলগ লিখি থৈ গৈছিলে যে মুখ পালে মুখৰ পৰা চিঞৰি আয়ো বুলি ওলাব, মা বুলিও ওলাব। গতিকে এই যে অসমীয়া ভাষাটোৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটো তেওঁলোকৰ মাজত বিৰাট ৰকে আছে। গতিকে তেওঁলোকে ডেফিনেটলি যেতিয়া দেখিছে যে বাহিৰৰ হিৰো 6 পেক উলিয়াই থিয় হয়, আমাৰ হিৰো 6 পেক উলিয়াইছে, বাহিৰৰ হিৰো ডাঙৰ বন্ধুক লৈ আমিও ডাঙৰ বন্ধুক লৈছোঁ, তাৰে ভিতৰত কোৱালিফাইড তেওঁলোকে মোক পাইছে বিকজ মই অসমীয়া। চ' কানেক্টিং পইণ্টটো সেইটো প্ৰথম কথা। চ' দিছ ইজ দি ইম্পৰ্টেঞ্চ অফ ৰিজনেল চিনেমা। গতিকে সেইটো এটা মোৰ ফাৰ্ষ্ট পইণ্ট বুলি ভাবোঁ। আৰু দ্বিতীয় কথা হৈছে যে মই হেপী এইটো ভাবিছোঁ যে তেওঁলোকৰ জেনেৰেশ্যনে যদি অসমীয়া চিনেমা চোৱা আৰম্ভ কৰিছে, ডেফিনেটলি প্ৰত্যেকখন অসমীয়া চিনেমা এতিয়া আপগ্ৰেড কৰি গৈ থাকিব। গতিকে তেওঁলোকৰ কাৰণে আমি তৈয়াৰ কৰিছোঁ নিজকে, আৰু আমাৰ কাৰণে নেক্সট বেটছ অফ অডিয়েঞ্চ ৰেডি হৈছে। ছেকেণ্ড ফেক্টৰ, থাৰ্ড ফেক্টৰ হৈছে যে আজি যেনেকৈ তাত মই মোৰ চিনেমাখনত এটা চিভিল ছাৰ্ভেণ্ট হৈ দেখুৱাইছোঁ, ACS অফিচাৰ এজন, ল'ৰা ছোৱালীয়ে যদি এই কথাটো মূৰত সোমাই ACS অফিচাৰ কি বস্তু নাজানাকৈ, যদি তেওঁলোকে ধাৰণা পায় যে এই কামটোৰ লগত গ্লেমাৰ জড়িত হৈ আছে, এই কামটো কৰিলে হাতত পাৱাৰ থাকে বা এই কামটো কৰিলে মানুহ পাৰে, তেতিয়া মই ভাবোঁ যে তেওঁলোকে কেৰিয়াৰ পিনৰ পৰা তেওঁলোকে আগবাঢ়ি যাবলৈ এটা সুবিধা। গতিকে দিজ আৰ দি এডভান্টেজেছ, এইটো সুবিধা আমাৰ কাৰণে। আৰু থিয়েটাৰ এইবছৰ আপোনাৰ লাষ্ট, ইয়াৰ ভিতৰত আপুনি চিনেমা কৰিব। অলৰেডি মানে গোটেই ছ'চিয়েল মিডিয়া প্লেটফৰ্মত মানে এইটো ভাইৰেল হৈ আছে যে ৰঘুপতি পাৰ্ট 2 শ্বুটিং যিটো আহিব, সেইটো সন্দৰ্ভত আপুনি কি ক'ব যে পাৰ্ট 2 আহিব? প্লেনিং আছে, চিকুৱেলৰ প্লেনিং ডেফিনেটলি আছে, কাৰণ ৰঘুপতি চাই মানুহে ভাল পাইছে। আৰু ৰঘুপতিত মই বহুত কনষ্টুৱেঞ্চৰ কাৰণে কমপ্লিটলি নিজকে এক্সপ্ৰেছ কৰিব পাৰোঁ। মোৰ এটা বিশ্বাস যে ৰঘুপতি চাগে বা চিকুৱেলখন ৰঘুপতি চিকুৱেলে কি হয় নালাগে, তেওঁলোকে চিকুৱেলখন হেঁপাহ পূৰাই কৰিবলৈ বা ইচ্ছা আছে। মানে স্ক্ৰিপ্ট ৰেডি হৈ গৈছে? নাই পাৰোঁ, মই স্কেলেটেল লাইন আপটো ৰেডি কৰিছোঁ, সেইটোত মই বহি আৰু অলপমান আমাৰ ফেষ্টিভেল পেনেলবিলাক যাওক, তিনিটা শ্ব' মাৰা হেৰিটো যাওক, তাৰ পাছত লাহেকৈ কৰিম। আৰু নাটক খুব ভাল লাগিলে, পূৰা আজি হাউচফুল, আৰু বেকগ্ৰাউণ্ডত শুনি আছিলে কিছুমানে থিয়হে চাইছে, নাটকৰ প্ৰতি যিটো সহায় আছে খুব ধুনীয়া হৈছে, মিউজিক গোটেইখিনি ভাল লাগিছে। আৰু চকুখন আগতে চাইছোঁ, আৰু ইউটিউবতো বহুতবাৰ চাইছোঁ, লেপটপতো আছে, আৰু কাইলৈ আকৌ চাম চকু। আপোনাৰ অভিজ্ঞতাটো কি, যোৱাবাৰ চকু কৰা আগতে কৰা আৰু এইবাৰ মানে ডিফাৰেঞ্চটো কেনেকুৱা আহিছে? ডিফাৰেঞ্চ কেনেকুৱা বুলি ক'বলৈ দিগদাৰী আচলতে, কাৰণ মানুহে বা কেনেকুৱা পায়, কোনটো বস্তু ভাল পায়, এইটো ভাল পায় নে সেইটো ভাল পায়, কিন্তু মই ডেফিনেটলি ভাবোঁ অৰিজিনেল আগৰে কথা। দ্বিতীয় কথা হৈছে যে 14 বছৰ আগতে চকুখন কৰিছিল, আকৌ এটা গুৰুত্বপূৰ্ণ ভূমিকাত, গুৰুত্বপূৰ্ণ চৰিত্ৰত মই কৰিবলৈ পাইছোঁ, মোৰ কাৰণে এইটো সৌভাগ্য। প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে যেতিয়া এখন নাটক কৰে, এটা ছেট অফ এক্টৰৰ লগত কাম কৰে। মই মোৰ কপাল ভাল যে মই দুটা ছেট অফ এক্টৰৰ লগত কাম কৰিব পাৰোঁ। কেতিয়া অভিনেতা অভিনেত্ৰীখিনি আছে, কেতিয়া আকৌ জেনেৰেশ্যনৰ এক্টৰ্ছখিনি মই পালোঁ। মোৰ কাৰণে এইটো সৌভাগ্য। নাটকৰ মোৰ হ'ল বুঢ়া পানী লৈ যা। তিনিটা